হে গুড ইভিনিং আশা কৰিছো সকলোৰে খবৰ ভালে আছে চাগে মোৰো ভালে আজি বলো অলপমান বিয়াৰ পাৰ্টি খাই আহো কিমান দিন ঘৰতে সোমাই থাকিম মানে বতৰ জিটো কৰি দিছে ঘৰৰ পৰা ওলাই যাবলৈ মন যোৱা নাই আৰু তথাপিও আৰু বতৰ বেয়া বুলিকে আৰু কিমাননো ঘৰত সোমাই থাকিম বলো এই কাৰণে বলে আজি পাৰ্টি খাই আহো মইটো ৰেডি হলো একদম ৰেডি হলো মই আৰু বেটিকো ৰেডি কৰোৱালো মিষ্টাৰে আহি আছে আমাক নিবলে সো ভিডিওটো আজি ইভিনিংৰ পৰাই আৰম্ভ কৰি দিছো আশা কৰিছো ভিডিওটো চাই আপোনালোকে ভাল পাব সো আজি ভিডিওটো আৰম্ভ কৰি দিও আমি ওলাই আহিলো গৈ আছো এতিয়া আৰু এইকেদিন এনেকুৱা বতৰ লেটৰা কৰি দিছে মানে ঘৰৰ পৰা ওলাই আহিবলৈ কলৈকো মন নাযায় ইমান বুকা পানী আৰু এতিয়া আমি গৈ আছো ইমানো বুকা পানী বৰষুণ দিছে বুলিকে কলৈকো ওলাই নোযোৱাকে থাকো আজি বলো বিয়াকে খাই আহো বহুত দিন হল খোৱাও নাই লাষ্ট টাইম কেতিয়া খাইছিলো বায়ৰ বিয়াটো খোৱা হৈছিলে আৰু আজি বলো যাওঁ খাই আহোকে বিয়া নহয় মানে পাৰ্টি দিছে বিয়াৰ পাৰ্টি ন আমাৰ এই মিষ্টাৰৰ একদম সৰু কালৰ লগৰ একদম চাইল্ডহুড ফ্ৰেণ্ড বুলি কয় নহয় সেইটো লৰালিকাৰৰ বন্ধু যাও হাই কৈ দে গুড ইভিনিং কৈ দে কি খবৰ কৈ দে আৰু আমি গৈ থাকো আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব হাই কৈ দে পাপাক হাই কব কৈ দে নকয় কেতিয়াও নকয় হাই বুলি আৰু চাওক না এতিয়াও বতৰ ডাৱৰীয়া কৰি আছে বাটৰ গাড়ীখিনি যেনেকে আহি দিয়ে ভয় লাগি যায় আৰু বতৰ ইমান লেতেৰা কৰি দিছে এসপ্তাহ বেছিয়ে হ'ল বতৰ যিটো কৰি দিছে ইয়া বোকা পানী মানে অৱস্থাই বেয়া মই একদম বৰষুণ বেয়া পাওঁ বহুত বেয়া পাওঁ মই বৰষুণ ৰ'দ দিলে ভাল লাগে ৰ'দ দিলে যিকোনো কামে কৰিব পাৰি কিন্তু বৰষুণ বুলি ক'লে মানে মোৰ বহুত জোৰ খং উঠে আৰু ৰ'দ দিলে যে একদম জেগাখিনি শুকান হৈ থাকে ভাল লাগি যায় কাম কৰিও ভাল লাগে বাহিৰৰ ভিতৰৰ কাম কৰি ভাল লাগে আৰু ক'বালৈ যাবলৈ ভাল লাগে বৰষুণ দিলে বুলি ক'লে একদম লেতেৰা বোকা পানী বেয়া লাগি যায় কুইন আমি কলৈ গৈ আছো কলৈ ছাৰে কৈছে হয় আকৌ ছাৰে ন আমাৰ স্কুলৰ ছাৰ ন তাৰপিছত আমি কলৈ গৈ আছো কৈ দে আকৌ হয় পিনে কলৈ বিয়া খাবলৈ যাও গৈ আছো কৈ দে বিয়া খাবলৈ গৈ আছো আমি কৈ দে কেমেৰা ফালে চা আকৌ আমি বিয়া খাবলৈ গৈ আছো কৈ দে পালোহিয়ে আমি আৰু অলপ দূৰ বেছি দূৰ নহয় ঘৰৰ পৰা 10 মিনিট মানহে লাগে ন গাড়ীত গ'লে বাইকত গ'লে 10 মিনিট মানহে লাগে তাতকে বেছি নালাগে পাৰিলে তাতকে কমেই লাগে ওচৰতে কিন্তু খোজকাঢ়ি গ'লে অলপ টাইম লাগিব আৰু পালোহি ছুটি দি দিলে এতিয়া মানুহ এতিয়া স্কুলৰ ষ্টুডেণ্ট পুৰা হ'ব আমাৰ এইখন গাঁৱৰ বাছখন আমাৰ বুঢ়া ন বুলা কৈ দে ঐ বুলা কৈ দে বুলা কৈ দে বুঢ়াই কি কৰিছে হয়তো আকৌ আকাশখন এতিয়াও ডাৱৰ হৈ আছে ৰ'দ দিবই নজনা হৈ থাকিলে একদম লেতেৰা বতৰ কৰি দিছে বৰষুণ কেনেকুৱা লাগে তোক মিষ্টাৰ বৰষুণ কেনেকুৱা লাগে পালোহিয়ে আমি আহি পালোহি কলে যাবি পাপা নগল পাপা গল খাই বৈ অলপমান জিৰাই লৈছে এতিয়া ঘৰ
শুনিলে গালি দিব পাপাৰ লগত যাম তাই বোলে পাপাৰ লগত যায় বিয়া সেনেকুৱা বিয়া নহয় আৰু পাৰ্টি অকল দিছে সেইকাৰণে এনেকৈ আপোনালোকে মোৰ পাছফালে পেণ্ডেল দেখা নাই আৰু পেণ্ডেল বনাই লাভ নাই কাৰণ যিহেতু যিমান বোকা হৈ আছে একদম বতৰ যেনেকুৱা কৰি আছে পেণ্ডেল বনায়ো লাভ নাই আমি খাই বৈ উঠিলোঁ এতিয়া যাম অলপ পাছত ঘৰ অলপমান জিৰাই লৈছোঁ আৰু এইজনী পাপা লগলৈ যায় বুলি মোক লৈ আনিলে ৰাস্তালৈ আমি যাবলৈ ওলাইছোঁ ৰ'দে আমি ওলালোহি অলপমান ৰেষ্ট খাই বৈ ৰেষ্ট কৰিলোঁ তাৰপিছত এতিয়া ওলাই দিলোঁ চিটখন ইমান এইফালে হৈ আছে যে এইজনী গাড়ী চলাইছে আমাৰ গাড়ী চলাইছে তাই ধেমালি নহয় হা ধেমালি নহয় ৰাস্তাত ধেমালি নহয় মানুহ অহা যোৱা কৰিছে বাইক গাড়ী আহিছে ধেমালি নহয় নাম এফালে এফালে কেলে তাকে কৰিব দিছ কণ্ট্ৰল নহ'ব আকৌ পাছত নচলাই এফালে এই কুইন মোৰ লগত বহিবি নচলাই ভাইটিটো আকৌ ভাইটিটো লোক মানুহ সেইফালে কৈ দে আমি ঘৰ গৈ আছো কৈ দে এজাইলৈ কি নিবি এজাইলৈ কি লৈ যাবি চিপ লৈ যাবি নাই চব খাই থৈ হে ভগৱান ৰ'দ দিলেগে হয় আৰু কি যে বতৰ কৰি দিছে আমাৰ ইয়াততো বহুতখিনিয়ে ভাল বেলেগ জেগাল যে গোটেই বানপানী গুৱাহাটীততো আৰু মোৰ চাই দুখ লাগি গৈছেগে আমাৰ ইয়াতো বহুতখিনিয়ে যথেষ্টখিনিয়ে ভাল Bye bye. Papa bye bye Dida. Bye bye Dida. এইজনী পাপাকে এৰি থৈ গ'ল বুলি পেচ লাগি আছে মানে কি হ'ল আমাক মেইন ৰাস্তাতে থৈ গ'ল আমাৰ এইফালৰ ৰাস্তাটো অলপমান বোকা যে সেইকাৰণে নোসোমাং ক'লে সি আকৌ বিয়া ঘৰলৈ গৈছেগে কি ফ্ৰেণ্ড ন সৰু কালৰ ফ্ৰেণ্ড তো গৈছে আৰু পাৰ্টি কৰিবলৈ সোনকালে আহিম কৈছে কিমান সোনকালে আহে সিয়ে জানে আৰু আমি ইয়াৰ পৰা খোজকাঢ়ি যাওঁ ক'লোঁ আৰু সোমাব নালাগে ঘৰলৈ তাই মানে কি হ'ল পাপাকে থৈ যোৱাৰ কাৰণে তাৰ পেচ লাগি আছে এতিয়া মোৰ লগত নাযায় কি কৰোঁ এতিয়া সোনকালে হা কি হ'ল সোনকালে লোকৰ মানুহ লৈ যাব কামুৰিব জলদি সোনকালে তাই ইমানে জিদ্দি এবাৰ না বুলি ক'লে না আৰু মানে তাইৰ মতে কৰিবই লাগে সোনকালে নহ'লে মই এৰি থৈ যাম সেই কুকুৰটো লৈ যাব তোক জলদি সোনকালে
বল মোৰ আঙুলি ধৰ যেনে তেনে ফুচলাই লৈ গৈছো আৰু নহ'লে ইয়াতে মোক 10 মিনিট মান ৰখাই থৈ দিলে নাযাওঁ বুলি এটা যেনে তেনে ফুচলাই লৈ গৈছো আৰু ন পানী নগৈছে কি এনেকুৱা ৰাস্তা হৈ আছে গোটেই বোকা পানী এনেকুৱা ৰাস্তাতনো কোনোবাই খোজ কাঢ়িব পাৰে না এইখিনিতো অলপ ভালেই স্কুল যোৱা ৰাস্তাৰ ফালেতো এনেকুৱা বোকা গোটেই মানে হালি ৰোৱা পথাৰ নিচিনা হৈ আছে ফালে বাগান আছে আৰু এইফালেও বাগানৰ মাজতে সৰু আলি ঐ পকা ধানৰ মাজে সৰু আলি বুলি কয় নহয় বাগানৰ মাজে সৰু আলি একদম এতিয়া জপিয়াই পানীত জপিয়াই আহিছে গোটেই মোৰ কাপোৰ লেতেৰা কৰি থৈ দিলে এতিয়া ভাল পাইছে গৈ কিনে অথনি আকৌ একদম ৰখাই থৈ দিছে ইমান লেতেৰা বোকা কৈছো নহয় বৰষুণটো ইমানেই লেতেৰা বৰষুণ দি দিছে আমাৰ জেগাখিনিতো বহুতখিনিয়ে ভাল মানে পানী হোৱা নাই কিছুমান জেগাত যে এনেকুৱা বানপানী হৈছে দেখিয়ে মানে ভিডিঅ'খিনি দেখিয়ে বেয়া লাগিছে আৰু গুৱাহাটীতো আৰু ক'বই নালাগে যিটো অৱস্থা হৈছে দেখি কিনে বেয়া লাগিছে এবাৰ পৰিস্থিতিয়ে পুৰা ভয়ংকৰ ৰূপ লৈ লৈছে মানুহক মানে শাস্তি দিছে পৰিস্থিতিয়ে জলদি ওয়ো চেন্ডেলটো কি হৈ থাকিলে তাই গোটেই চোলা পেণ্ট তিতাই বোকা পানী কৰি থৈ দিলে যিমানে মানে কাপোৰ মেলিবলৈ জেগা নাই সিমানেই কাপোৰখিনিও লেতেৰা কৰি থৈ দিছে বল দেখিছেনে এনেকৈ জপিয়াই গ'লে ন আৰু কাপোৰ ভাল হৈ থাকিব কি নিপিন্ধ কেনে নিপিন্ধ চেন্ডেলটো ঘৰ পাৰোঁগৈ দেখোন বল এনেকৈ জিতি কৰি নাযায় নহয় গেজু কৰি নাযায় ভাল ছোৱালী আমাৰ এয়া কৰিব লাগিছিলি ন ক'ত কৰিব লাগিছিলি এনেকৈ নজপিয়াই নহয় গোটেই কাপোৰ লেতেৰা হৈছে তোৰ কাপোৰ লেতেৰা হৈছে মোৰ কাপোৰ লেতেৰা হৈছে গোটেই চিটিকি পৰি কিনে বল কি কৈ আছিলি তই কাপি কাণ মানে কি হ'ল কাপি কাণ বল চোলাটো কেলে আকৌ সেনেকৈ কৰি লৈছ এনেকৈ কেলে কৰিব লাগে বল সোনকালে বল আন্ধাৰ হ'ব এতিয়া ঘৰ পোৱা মানে আন্ধাৰ হৈ থাকিব বল চলো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত বাই